এইটোৱে হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ অগৰাতলি যিটো ৰেঞ্জ আছে সেই ৰেঞ্জটোৰ গেটখনৰ দৃশ্য হ'ল এইটো। প্ৰথম দৃশ্য অলপমান আমি হৰিণ দেখা পাইছোঁ। এই অলপ মানে কি আৰু 2-3টা হৰিণ আছে ইয়াত চাওক। 2-3টা বেছি আছে। ইয়াত কেমেৰাত ভালকৈ ধৰা পৰিছে নাই নাজানো, লেন্স লগাব লাগিছিলে আচলতে, কিন্তু একো নাই বাৰু। হৰিণ বহুত দেখা পাম অলপ পিছত। মেইন গছকেইডাল আপোনালোকে চাওক, মই গছকেইডাল খুব ভাল পাওঁ ইয়াৰ গছকেইডালৰ আকাৰ আকৃতি একদম বিশেষ ধৰণৰ। আপুনি চাওক, 3-কোণীয়া টাইপৰ এডাল গছ। এই গছকেইডালৰ নাম কি বিশেষ মই নাজানো, কিন্তু কাজিৰঙাত তেনেকুৱা গছ ঢেৰ দেখিবলৈ পোৱা যায়। ছাৰ, এটা ভিউ পইণ্ট আছিল যে ওপৰত উঠা, এইটো এইফালেদি গ'লে পায়নে নে কিমান দূৰ? যোৱাৰ সময়ত না? অঁ অ'কে। তেনেকৈ চাওক, ভিতৰে ভিতৰে আপোনালোকে কেম্প দেখা পাব। এই কেম্প সুৰক্ষাৰ কাৰণে থাকে এই কেম্পবিলাক। ইয়াতো ফৰেষ্ট গাৰ্ডবিলাক থাকে, তেওঁলোকে ডিউটি কৰে ইয়াত ভিতৰে ভিতৰে। তেনেকুৱা বহুত কেম্প আছে। এই কেম্পবিলাকত থকা মানুহৰ যিসকল কৰ্মী আছে তেওঁলোক বহুত কষ্টত থাকে বুলি শুনিছোঁ, কাৰণ ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই। আজিকালি কাৰেণ্টৰ ব্যৱস্থা হৈ গৈছে নেকি ইয়াত? কাৰেণ্টৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। তেওঁলোকে এনেকৈ থাকিব লগা হয়, চাকিৰ পোহৰত থাকিব লগা হয় বা ছ'লাৰ ব্যৱহাৰ কৰি থাকিব লগা হয়, কিন্তু কোনো ইলেক্ট্ৰিচিটি তেওঁলোকে নাপায় ইয়াত। আমি প্ৰায় বিলখনৰ ওচৰ আহি পালোহি। চাওক, মনোৰম দিছে। এই তাত আপোনালোকে বহুতো হৰিণ আছে। আমি অলপ ওচৰলৈ যাম অলপ পিছত, এতিয়া দেখা পাব। এই চাওক কিমান ধুনীয়া ধুনীয়া এয়া হৰিণ চাওক। বলক, ইয়াতে এটা বোলে বগা হৰিণ ওলাইছে মাজতে শুনিছিলোঁ, দেখা পাইছেনে আপুনি? কহৰাত নেকি? অঁ অঁ, আচলতে কাজিৰঙা বুলি ক'লে 3টা নে 4টা ৰেঞ্জ আছে? 3টা ন? 4টা। কহৰা, বাগৰি, তাৰপিছত অগৰাতলি আৰু এটা বুঢ়া পাহাৰ। 4টা ৰেঞ্জত বিস্তৃত হৈ আছে কাজিৰঙা জংঘলখন, অৰণ্যখন, ৰাষ্ট্ৰীয় উদ্যান বুলি কয় একচুৱেলি। অঁ, কুপুহা চৰাই। এইটো চাওক, এটা আপোনালোকে দেখা পাইছে, এটা বিৰল প্ৰজাতিৰ এটা পক্ষী, ইমান ডাঙৰ এটা পক্ষী চাওক। চাওক, আমাৰ আগত সন্মুখত এখন ডাঙৰ চৰণীয়া পথাৰ। চাওক কিমান ডাঙৰ এখন চৰণীয়া পথাৰ। ইয়াতে বিল আছে এখন। বন্ধুসকল, আপোনালোকক দেখাবলৈ কাৰণে আৰু বহুতো জেগা আছে, বহুতো জীৱ জন্তু আছে, কিন্তু বেছি দীঘলীয়া নকৰি ভিডিঅ'টো মই সৰুকৈ ভিডিঅ'বিলাক দি থাকিম। গতিকে আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব আৰু ভিডিঅ'টো এবাৰ লাইক কৰি থ'ব, ভাল লাগিব, কাৰণ বহুত কষ্ট কৰি গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। আৰু বহুতো দৃশ্য আছে। আজিৰ কাৰণে ইমানেই। বাই বাই, টাটা।